গোলাঘাট জিলা ধনশ্ৰী মহকুমাৰ অন্তৰ্গত মধ্যমপুৰ গাঁও পঞ্চায়তৰ ধূপগুৰি গাঁৱৰ বাবুল বসুমতাৰীৰ পত্নী নীতা বসুমতাৰী আজি 3 দিন ধৰি সন্ধানহীন হৈ আছে। পত্নীক বিচাৰি দিক বিদিক হেৰুৱাই আজি উৰিয়ামঘাট থানাত স্বামীয়ে এখন এজাহাৰ দিয়ে। স্বামী 10 বছৰীয়া পুত্ৰ সন্তানৰ লগতে তেওঁৰ পৰিয়ালবৰ্গই তাই য'তে নাথাকক সোনকালে ঘৰলৈ ঘূৰি আহিবৰ কাৰণে অনুৰোধ জনায়। কোনো লোকে বোৱাৰীগৰাকীৰ যদি সন্ধান পায় স্বামীৰ ফোন নম্বৰ 8761832597 নম্বৰত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনায়। 9 তাৰিখে ওলাই গৈছে, ঠিক মানে ঘৰৰ পৰা 10:30 11টা তেনেকুৱা ঘৰৰ পৰা ওলাই গৈছে। ওলাই যোৱাটো ক'ত ওলাই গৈছে মানে মই গম পোৱা নাছিলোঁ, যেনিবা ধান ৰুব গৈছে বুলি গম পাওঁ যেনিবা এনে। তাৰপিছত যে গধূলিলৈকে চাওঁ আহি নাপায় ঘৰত। পিছত আহি নোপোৱা দেখি মই গোটেই ইফালে ফোনত খবৰ খাতি লৈ আৰু মাকৰ ঘৰলৈকেও গৈছিলোঁ। মাকৰ ঘৰতো যোৱা নাই বুলি কৈছে যেনিবা। বিচাৰ গোটেই কৰা হ'ল যেনিবা, আমি এতিয়া একো জনা নাই বিচাৰ লৈ কিনেও। ক'ত বিচাৰিলে মানে ইফালে এতিয়া গোটেই নাওজনৰ পৰা ইফালে সৰুপথাৰলৈকেও বিচৰা খালে, ইফালে চুঙাজনলৈকেও বিচৰা খালে, শিশুপানীলৈকেও খবৰ লৈ চোৱা খালে যেনিবা। পিছত এতিয়া আমি কোনোফালে গম নাপাই মেলি থানাটো মানে এজাহাৰ এখন দিয়া হ'ল। আগৰ পৰা কাৰোবাৰ লগত এনেকুৱা কিবা কথা পাতি থকা বা কাৰোবাৰ লগত কিবা সন্দেহ কৰে নেকি, কাৰোবাৰ লগত যে গৈছে? তেনেকুৱাতো মই দিনটো ঘৰত নাথাকোঁ, কামত যাওঁ ৰাতিপুৱালৈ। কাকো সন্দেহ নকৰে? তেনেকুৱাতো মই ইমানটো সন্দেহটো গম পোৱা নাই এতিয়ালৈকে। এতিয়াতো মই গোটেই বিচাৰি পোৱাই নাই, আৰু তাকনো ক'ত বিচাৰি পাম, মানুহে ক'তবা লুকাই থাকিব পাৰে। এতিয়া মানে মোৰ অনুৰোধ যেনিবা আৰু আহিলে মানে খুব এতিয়া কমটি সময়ৰ ভিতৰতে আহিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ যেনিবা। আৰু সি মানে ক'তবা বেলেগত থাকিলেও যদি নাহেও তেতিয়া মানে খবৰটো জনাব লাগে এবাৰ যেনিবা ফোন কৰি হ'লেও। এতিয়া ক'তবা কামতে গৈছে না ক'ত গৈছে এতিয়াতো মই একো গমেই নাপাওঁ। আজি 3 দিন হ'লেগৈ দেওবাৰৰ পৰা। মই ক'ত আছা এতিয়া? ঘৰত আহ, মনত পৰি আছে। চবেই চিন্তা কৰিছে, আপুনি কৰিছে আহক। আমাৰ জাজোৱালীটো মানে বৃষ্টিবাৰে খেতি উঠিছে, খেতি উঠি কিনা এতিয়া সি ক'ত গৈছে কি কৰিছে আমি নাজানো। যেনিবা সিদিনাখনৰ পৰা সি জ্বৰ কৈ কিনে সি শুই আছিলে। তাৰপৰা থাকিলে সি কেইদিনমান, থাকি কিনা ক'ত গৈছে নাজানো আমি, খালি আহিবা লাগে। একটা ল'ৰা আছে, সেই ল'ৰাটোক মৰম কৰি সি মতাটোক চাই কিনা আহিলে ভাল আৰু যেনিবা আমাৰ কাৰণে। আমাক চাব নালাগে, কোনে আছে সিহঁতৰ 3টাহে পৰিয়াল। আমি গৈছে য'তে নাথাকক সি ভালে যদি আহে, আমি যদি কিমান বিচাৰ কৰি ফুৰিছোঁ। এতিয়া থানাত জনাইছোঁ, ক'তো এটা আমি গম পোৱা নাই। তাৰ বাইৰ লগত কথা পাতে, কাৰ লগত কথা পাতে আমি নাজানো। সেই মতাটো ৰাতিপুৱালৈ ওলাই যায়, কি কৰে কি নকৰে কোনো দেখি নাপায়। ঘৰৰ মানুহ দেখি পায় যদিও সিহঁতৰ আমাৰ ক'বও পাৱাৰ নাই। তাৰ মতাটো কি কয় কি নকয়, আমি হ'লে গধূলি হ'লে ৰাতিপুৱালৈ দেখি পাওঁ। মতাটো কামত যায় থাকে আহে, ৰাতিপুৱালৈ গধূলি ভাত বনাই দিয়ে খায়। আৰু ৰাতিপুৱা কেতিয়াবা তৰ্ক বিতৰ্কতো হৈ থাকে, নোহোৱা নহয়, 1 দিন 2 দিনতো হয়। তাৰ মাজতে এতিয়া মৰমামৰিকৈ চলিব লাগিব। সি কোন সময়ত গৈছে আমি দেখি পোৱা নাই, কিন্তু তাৰ মাজতে সি যদিও ক'ৰবাত গৈছে, সি আছে যদিও লাগিলে কাম কৰিবই যাক বা কাৰোবাৰ ভাল পোৱাৰ লগতে যাক, সি কৈ কিনা মানে একবাৰ ফোন কৰি আমাক যদিও জনাই দে, হ'লেও অন্ততঃ আমাৰ মনটোও ভাল লাগিব, তাৰ মনটোও ভালে থাকিব। সি যদিও ক'ৰবাত গৈছে ভালে খাক, বা কিবা এটা কামাব গৈছে যদিও ভালে কামাক। বোৱাৰীজনীৰ কথাটোনো মইনো কি ক'ম এতিয়া, গম পোৱাটো মই মানে ল'ৰাটো সদায় কামলৈ যায়গৈ ৰাতিপুৱাই। যোৱাৰ পিছত মানে বোৱাৰীজনী অন্য টাইমে মানে মোবাইলত দিব চাই থাকে, আৰু ল'ৰাটো অহাৰ লগে বন্ধ কৰি থৈ দিয়ে। ৰাতিপুৱা সদায় যায় ল'ৰাটো কামলৈ, সদায় সেই সেনেকুৱাই থাকে মানে অন্য টাইমে মোবাইলতে কথা পাতি থাকে। কাৰ লগত পাতে, কাৰ লগত কি কৰে তাৰতো নাজানো, খালি শুনি পাওঁ আৰু মানে। ল'ৰাটোৰ লগত আপোনাৰ হাই কাজিয়া হয় নেকি? নহয়, হাই কাজিয়া একো নহয়, ডন হাই কাজিয়া একোৱেই নাই মানে। এতিয়া আপুনি বোৱাৰীক কিবা অনুৰোধ কৰিব নেকি ঘূৰি আহিবৰ কাৰণে? বা আহে যদি আহক আৰু এইকেইদিনৰ ভিতৰতে আহক, আৰু যদি নাহে আৰু কি কৰিম আমি। খবৰ এটা পাব বিচাৰে নেকি? খবৰ এটা পাব বিচাৰোঁ, ক'ত গৈছে ক'ত নাই মানে। সি বেলেগৰ লগত যদিও বোৱাৰী গৈছে আমাক খবৰটো জনাই দিলে হ'ল যে মোক নিবিচাৰিব, মই বোৱাৰী আহিলোঁ বা নাযাওঁ আৰু মই এনেকৈ তাক ক'লেও আমি ভাল পাওঁ।